What's up my YouTube family and I am back in a new video. So আজি মোৰ ভিডিওটো কেচিউছৰ ওপৰত হয় ঠিকে শুনা পাইছে আমাৰ অসমীয়া ভাষাটো আপোনাক কাজু বুলি কোৱা হয় সো বলক আমি আজি কাজুৰ হেল্থ বেনিফিট চাওঁ কাজু আমাক কেনেকুৱা কি হয় হেল্প কৰে কাজুৰ ফেটছ কিমান বহুতে কাজুৰ ফেটছ আছে কিবা হ'ব নেকি ললে সো বলক আমি একেবাৰে ডিসকাস কৰোঁ কাজুত বহুত ভিটামিনছ এণ্ড মিনাৰেলছ পোৱা যায় সো আমাৰ ফাৰ্ষ্ট পইণ্টটো তাতে সোমাই আছে তো বলক মই আপোনাক কাজুত ভিটামিনছ আৰু মিনাৰেলছ কিমান পৰিমাণে আছে So friend, health benefits of cashews আপোনাক মই ক'লোৱে বহুত ভিটামিনছ এণ্ড মিনাৰেলছ পোৱা যায় এণ্ড সেইটো আপুনি ৰটো ল'ব আপোনাৰ সল্টিও পায় সল্টিটো নল'ব সল্টি সিমান ভাল নহয় আপোনাৰ চ' এটা ৰ কেচিউছৰ 1 আউন্স মানে আপুনি 13টা বা 15টা বা 10টা লৈ ল'ব পাৰে 1 আউন্সত চ' এটা কেলৰিজ পাই যাব 155 গ্ৰাম কেলৰিজ পাই যাব উইচ ইজ এ গুড এমাউণ্ট ফৰ আৱাৰ হেল্থ প্লাছ কাৰ্বহাইড্ৰেটছ পাই যাব 9.2 গ্ৰাম তাৰপিছত প্ৰটিন পাব প্ৰটিনটো মই আপোনাক কৈছোঁ আমাৰ কিমান ইম্পৰ্টেণ্ট হয় ডে টু ডে লাইফৰ কাৰণে পাই যাব 5 গ্ৰাম টু 6 গ্ৰাম প্লাছ ভিটামিন ই পাই যাব আপুনি 0.3 গ্ৰাম উইচ ইজ ভেৰি বেনিফিচিয়েল টু আৱাৰ হেল্থ প্লাছ তাতে ভিটামিন কে পাই যাব ভিটামিন কে পাব আপুনি 9.5 গ্ৰামটো আপোনাৰ বহুত আপোনাৰ 9 গ্ৰাম 10 গ্ৰাম আমাৰ হেল্থক লাগে সেইটো আপোনাৰ ডেইলি ইনটেকৰ কাৰণে সেইটো আপোনাৰ বহুত ভাল এটা ৰিজন ভিটামিন B6 পাই যাব এণ্ড কেলছিয়াম পাব আপুনি 10.4 গ্ৰাম তাৰপিছত ছ'ডিয়ামটো মই আপোনাক কৈছোঁ আপুনি নিমখীয়া নল'ব প্লেইনটো ল'ব বিকজ তাতে ছ'ডিয়াম অলৰেডি ইনভলভ থাকে অলপ সেইটো আপোনাৰ 3 to 4 গ্ৰাম গুড এমাউণ্ট অফ ছ'ডিয়াম পাই যাব যোনটো আমাৰ ডে টু ডে লাইফত থাকে চ' ফ্ৰেণ্ডছ একেটা হ'ল আমাৰ কেচিউছ মানে কাজুছৰ নিউট্ৰিশ্যনেল ফেক্টছ আপোনাক মই দেখালোঁ তো বলক আমি ইয়াৰে কি আপোনাক বেনিফিচিয়েল এফেক্টছ হয় এইটো আমি ষ্টাৰ্ট কৰোঁ চ' ফ্ৰেণ্ডছ আমাৰ যোনটো ফাৰ্ষ্ট বেনিফিটছ হয় কেচিউছ কাজু ল'লে সেইটো হ'ল আপোনাৰ হাৰ্ট হেল্থ এইটো আপোনাৰ বহুত পৰিমাণে আপোনাৰ কাৰ্ডিঅ'ভাস্কুলাৰ যোনবিলাক ডিজিজ হয় হাৰ্ট ৰিস্কৰ কাৰণে যোনবিলাক ব্লাড প্ৰেছাৰ ৰিডিউচিং ব্লাড প্ৰেছাৰ প্লাছ আপোনাৰ বেড কলেষ্ট্ৰল লেভেলছ এইবিলাক আপোনাৰ ল' কৰাতে সহায় কৰে যাতে গুডছ এমাউণ্টছ অফ ফাইবাৰ পাই যাব প্ৰটিন পাই যাব আপোনালোকক মই যিটো দেখালোৱে হাৰ্ট ডিজিজ আপোনাৰ ৰিস্ক অফ হাৰ্ট ডিজিজ নোহোৱা হৈ যাব প্লাছ এইটো আপোনাৰ এটা আৰ্জিনিন নামৰ এইটো পায় আপোনাৰ যোনটো আমাৰ বডিত বহুত ষ্টমাক লাইনিঙৰ কাৰণে বহুত আপোনাৰ বেনিফিচিয়েল হয় এই দেখা পাইছে আপুনি ইনাৰ লাইনিং অফ আৰ্টেৰী ৱালছৰ কাৰণে বহুত বেনিফিচিয়েল হয় চ' ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ গুড এমাউণ্ট অফ হেল্ডি ফেটছ পোৱা যায় ৰিডিউচিং ব্লাড প্ৰেছাৰ লেভেলছ প্লাছ আপোনাৰ যোনটো বেড কলেষ্ট্ৰল সেইটো আপোনাৰ হয় চ' ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ ফাৰ্ষ্ট বেনিফিটছ অফ কেচিউছ চ' ফ্ৰেণ্ডছ আমাৰ যোনটো কাজুৰ বেনিফিটছ এফেক্টছ হয় যোনে জিম যায় সিহঁতৰ ল'ব পাৰে আৰু যোনে জিম নাযায় সিহঁতৰ ল'ব পাৰে আপোনাৰ মেইনটেইনিং দ্য ব্লাড হেল্থ জানে আমাৰ দেহৰ কাৰণে কিমান বেনিফিচিয়েল হয় সেইটো আপোনাৰ যাতে যোনটো কপাৰ আৰু আইৰণ থাকে কেচিউছৰ কাজুত আমাৰ সেইটো আপোনাৰ টোটেল মিলি কিনে আপোনাৰ বডিত ফৰ্ম হৈ কিনে আমাৰ ৰেড ব্লাড চেলছ ফৰ্ম কৰে আৰু ৰেড ব্লাড চেলছটো আমাৰ নাৰ্ভছ কণ্ট্ৰল কৰে আপোনাৰ ইমিউন ছিষ্টেম কণ্ট্ৰল কৰে আপোনাৰ বনছটো হেল্ডি ৰাখাত হেল্প কৰে এইবিলাক ধৰণৰ আপোনাৰ কিছুমান বেনিফিচিয়েল এফেক্টছ হয় যোনটো আপোনাৰ ব্লাড হেল্প কৰে আমাৰ কেচিউছে চ' ফ্ৰেণ্ডছ আমাৰ যোন থাৰ্ড বেনিফিটছ হয় কাজু খোৱাৰ আপুনি সেইটো হ'ল আপোনাৰ ইম্প্ৰুভিং আৰ আইচাইট যোনবিলাক অল্ডাৰ এজ পিপুল হয় এইবিলাকৰ আপোনাৰ আইচাইট ইম্প্ৰুভ কৰাতে বহুত পৰিমাণে হেল্প কৰে প্লাছ আপোনাৰ যোনবিলাক চাইল্ড হয় কিছুমানে আজিকালি চাইল্ডবিলাকৰ বা আমাৰ য়ংগাৰ জেনেৰেশ্যনবিলাকৰ নাইট ব্লাইণ্ডনেছ বা কালাৰ ব্লাইণ্ডনেছ হোৱা দেখা যায় চ' এইবিলাক ধৰণৰ কিছুমান পৰিমাণে আমাৰ কেচিউছ বা কাজু বাদাম খালে কাজু বাদাম বুলি কয় আমাৰ অসমীয়া ভাষাত বহুত পৰিমাণে আপোনালোকৰ এইবিলাক ধৰণৰ যোনবিলাক আইচাইট প্ৰব্লেম হয় এইবিলাক নোহোৱা হ'ব চ' ফ্ৰেণ্ডছ এইটো হ'ল আপোনাৰ আই হেল্থৰ আপোনাৰ কেচিউছৰ বেনিফিটছ চ' ফ্ৰেণ্ড কেচিউছত যোনটো আপোনাৰ কেচিউছত চবতছে ইম্পৰ্টেণ্ট কাম হ'ল ৱেট লছত এইটো বহুত ইনভলভ কৰে যোনবিলাক বডি বিল্ডাৰ্ছবিলাক কণ্টেষ্ট প্ৰিপেয়াৰ্ড থাকে সেইবিলাকে কেচিউছ ল'ব পাৰে আপোনাৰ বহুত পৰিমাণে হেল্প কৰিব ৱেট লছ কৰাতে ফিটনেছ ফ্ৰিকবিলাকে সেইবিলাক ল'ব পাৰে কেচিউছ প্লাছ আপোনাৰ মই কৈছোঁ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ সেইবিলাক নোহোৱা কৰিব ডায়েবেটিছ কেঞ্চাৰটো আপোনাৰ বহুত প্ৰব্লেম হৈ গৈছে আমাৰ দেশত আজিকালি কেঞ্চাৰ নোহোৱা কৰিব আৰু ৱেট লছ নোহোৱা কৰিব আৰু বহুত পৰিমাণে প্ৰটিন পাব ভাল ফেটছ পাব এইটো আমাৰ কেচিউছটো বহুত আপোনাৰ বেড কলেষ্ট্ৰল লেভেলটো ল' কৰাত হেল্প কৰিব চ' এনেকুৱা ধৰণৰ বেনিফিটছ কিছুমান পোৱা যায় চ' ফ্ৰেণ্ড মই আপোনালোকক ক'লোঁ যে কেচিউছ বা কাজু বাদামৰ হেল্থ বেনিফিটছ কি হয় এইটো যোনে জিম যায় সিহঁতেও খাব পাৰে বা যোনে জিম নাযায় সিহঁতেও খাব পাৰে বহুত বেনিফিচিয়েল হয় এণ্ড আপোনাৰ ডায়েটত ইজিলি ইনভলভ কৰিব পাৰে তাৰপিছত আপোনাৰ বহুতে সোধে আজিকালি যে দাদা প্ৰটিন থাকে কাৰ্বছ থাকে বা ফেটছটো থাকে হয় ইয়াতে ফেটছ থাকে বাট ফেটছটো আপোনাৰ পলিচেচুৰেটেড আৰু মনিচেচুৰেটেড হয় চ' এইটো আমাৰ বহুত বডিৰ কাৰণে বেনিফিচিয়েল হয়
সেইটো ফেটছে আপোনাৰ বহুত ডিজিজেছ আপোনাৰ যোনবিলাক কিছুমানৰ ষ্ট্ৰক হয় আজিকালি হাৰ্ট ডিজিজ হয় এনেকুৱা টাইপৰ প্লাছ আপোনাৰ ৱেইট গেইন কৰিব নিদিব এইটো ফেটছে আপোনাৰ ফেটছটো মানে আমাৰ বহুত বেনিফিচিয়েল আৰু এনেকুৱা কিছুমান ধৰণৰ কাৰণে আমাৰ সেই ফেটছটো আমাৰ বডিৰ কাৰণে বহুত প্ৰয়োজন তো যদি মই ভিডিঅ' চাওঁ চ' ফ্ৰেণ্ডছ মই ভাবিছোঁ যে আপোনালোকক মই বুজাব পাৰিছোঁ যে কেচিছৰ বেনিফিটছ কি হয় হেল্থ বেনিফিটছ কি হয় তাতে ফেটছ কি পোৱা যায় চ' যদি মই ভিডিঅ' চাই ভাল পাইছে আমাৰ ভিডিঅ' লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব তলত যে লাল বাটনটো আছে ছাবস্ক্ৰাইব কৰিব বহুত ফ্ৰী হয় আপোনালোকক মই হেল্থ বেনিফিটছ অফ ডেটছ দিলোঁ প্লাছ আপোনালোকক হেল্থ বেনিফিটছ অফ কেচিউছ দিলোঁ চ' দিছ ইজ বিশ্বজিৎ ফ্ৰম বিশ্ব ফিটনেছ ফ্ৰীক চাইন অফ